এয়া হৈছে জুবিনদাৰ সমাধিস্থলী। এতিয়া সময় নিশা প্ৰায় 11:30 বাজিছে আৰু তাৰিখ হৈছে 27 ছেপ্টেম্বৰ। আজি সমাধিস্থলী ফুলেৰে সজাই পৰাই তুলিছে। খুব সুন্দৰ এটা পৰিৱেশ। লাহে লাহে মন্দিৰলৈ পৰিৱৰ্তন হ'ব ধৰিছে, যিহেতু যিজন মানুহে গামোচা খুব বেছি ভাল পাইছিল, আজি ইমান গামোচা জমা হৈছে। সেই গামোচা ল'বলৈ জুবিনদাই নাই আজি আমাৰ মাজত, কিন্তু তথাপিও তেখেতৰ স্মৃতি সংগীতৰ সুৰেৰে আমাৰ মাজত সদায় থাকিব। অসমবাসীৰ সকলোৰে হৃদয়ত সদায় থাকিব। খুব এটা শান্ত পৰিৱেশ। ৰাতি 2টা বাজি 3টা বাজিলৈকে মানুহ অহা যোৱা কৰি থাকে। মিউজিচিয়ানবিলাকে আহি গীটাৰ বজায়, গীত গায়, গোটেই ৰাতিটো কটায়। মাজে মাজে আমিও আহোঁ, মনটো শান্ত হয়, শান্ত পৰিৱেশ। আজিলৈ ইমানে, সকলোকে জনাইছোঁ বাই বাই।